নিউ কোচবিহাৰটো চাওক দেখিছে দেখাই দিছোঁ চাওক হাই নমস্কাৰ মোৰ নাম ভাৰ্গৱ আপুনি চাইছে মোৰ চেনেল ভাৰ্গৱ ব্লগ কি খবৰ আশা কৰোঁ চবৰে ভাল থাকিব বহুত দিনৰ আজি পিছত এটা নতুন ভিডিঅ' বহুত দিন কাৰণ গম পাইছে মই এটা ভিডিঅ' বনাই দিছিলোঁ মোৰ এটা এক্সিডেণ্ট আছিলে চ' অপাৰেশ্যন হ'ল চ' এতিয়া ভিডিঅ' দিব নাছিলে এতিয়াৰ পৰা চেষ্টা কৰিম সদায় ভিডিঅ' দিবলৈ আৰু আপোনালোকে চাই থাকিব আৰু এইটো ভিডিঅ' হ'ল মানে আমি চব ফেমিলি কলকাতা গৈ আছোঁ কলকাতা মানে কাইলৈ ৰাতিপুৱা মানে ৰাতিপুৱা আছে 4টা মানত ট্ৰেইন সেইখনত উঠিম পৰহি মানে পামগৈ এইটো ভিডিঅ' মানে ইয়াৰ পৰা কলকাতালৈ যোৱা এটা ভিডিঅ' হ'ব সৰু ভিডিঅ' তাৰপিছত চিৰিজ হিচাপে আহি থাকিব কলকাতাত আমি বহুত জেগাত ফুৰিম আপোনালোকক দেখাম চাই থাকিব আৰু বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু চাব আৰু একেবাৰে পূৰা ৰাতিপুৱা সময়ত লগ পাম বাই বাই ৰাতিপুৱা দেখুৱাৰ আগতে এতিয়া কি মানে বস্তু আমি নিম খোৱা বোৱা অকণমান দেখাই দিওঁ আৰু লগত ভাইটিও আছে ইয়াত দেখিছে সিও যাব আমি দেখুৱা যাম আৰু এবাৰ দেখাই দিওঁ কি হৈ আছে ঘৰত পেকিং চেকিং দেখাব নাই ইয়াত দেখিছে একদম পূৰা ইয়াত বনোৱা হৈ আছে কণী বইল ইয়াত এতিয়া বাজিছে 4:30 বাজিব আৰু এতিয়া আমি যাবলৈ লৈছে ৰেডি হ'ব ভাইটিও ৰেডি আছে আৰু ভিতৰত দেখাই দিওঁ ৰেডি পূৰা আৰু ষ্টেচন গৈ লগ পাইছোঁ বোলো এতিয়া ষ্টেচন আহি পালোঁ এয়া চাওক বেগ চেগ পূৰা মাহঁতো আহি আছে মানে দাদাই প্ৰথমতে থৈছিলে প্ৰথম আহি ত' বেগকেইটাও বটকেইটাও আছিলে 4-5টা সেইকাৰণে আহিলোঁ এতিয়া ষ্টেচন উঠি আছোঁ আহিব ট্ৰেইন এতিয়া 4:30মান বাজিছে আহিব ট্ৰেইন ট্ৰেইনত উঠি আপোনালোকক আহিব এতিয়া বৰ্তমান ট্ৰেইন আহি গ'ল আমি যাবলৈ ওলাইছোঁ আৰু ট্ৰেইনৰ ভিতৰত গৈ পেলাই দেখাই আছোঁ আপোনালোকে চাই থাকিব চাওক ট্ৰেইন আহিছে আৰু ট্ৰেইনৰ হেৰিত বহিলোঁ দেখাই আছোঁ এতিয়া আমি ট্ৰেইনত উঠিলোঁ এতিয়া চাওক সেইটো আমাৰ চিট আৰু এতিয়া চাওক লংকা এইটো পাৰ হৈ গৈছোঁ আমি গৈ বৰ্তমান উঠিলোঁ আমি আৰু গৈ আছোঁ চাওক পূৰা কুঁৱলীয়ে উঠিছেনে গৰম দিন আহিব লাগিছিলে কিন্তু কুঁৱলীয়ে বাঢ়িছে গৈ আছোঁ আৰু বাকীখিনি দেখা দেখিম এতিয়া আহি গুৱাহাটীত পাই গ'লোঁ গুৱাহাটী ষ্টেচন পাই গ'লোঁ আৰু এতিয়াও বহুতো যাবলৈ কাইলৈ ৰাতিপুৱাই পামগৈ চ' আপোনালোকে দেখাই দিম চাই থাকিব আপোনালোকে অলপ এতিয়া ভিতৰলৈ গৈ আছে পূৰা খালী হৈ গ'ল গুৱাহাটীত চিট পূৰা খালী এটা জেগা পাইছোঁ চাওক ধুনীয়া কৰি আছে এনেকুৱা জেগা এটা পাইছোঁ ৰাতিপুৱা দেখা দেখিম আৰু ভাইটি আছে কি ধুনীয়া বস্তু দেখা পাইছোঁ পূৰা চাহ বাগান চবফালে চাহ বাগান পূৰা দেখাত কি ধুনীয়া লাগিছে পূৰা চাহ বাগান আৰু চাহপাতবিলাক খেলি আছে পূৰা ধুনীয়া এনেকৈ ধুনীয়া বস্তু চাই পাই থাকিব যিহেতু সম্পূৰ্ণ চাহ এতিয়া আহি পালোহি আমি বঙাইগাঁও দেখিছে বঙাইগাঁও ষ্টেচনত আছে এতিয়া ৰাতি ভাইটি আছে আৰু যাম আৰু ট্ৰেইন গৈ থাকিব আমি গৈ থাকিম আৰু এতিয়া বৰ্তমান আমি আহি পাইছোঁ কোচবিহাৰ নিউ কোচবিহাৰটো চাওক দেখিছে দেখাই দিছোঁ আৰু ইয়াৰ পৰা বহুত দূৰ যাবলগীয়া কাইলৈহে গৈ পাম আৰু চাই থাকিব দেখাই দিম
চাওক আমাৰ ভাইটি কি কৰি আছা কেনেকুৱা লাগিছে গৈ এতিয়া কৈ দিয়া অলপ লাষ্ট হৈছে আৰু বৰ লাগিছে পূৰা বৰ লাগিছে কাৰণ চবতে ৰখি ৰখি আহিছে গৰমো বহুত চাওক আছে ই কেইটা কৈ দিয়া গৰম বহুত পৰিছে গৰম অসমত এতিয়া আমি অসমৰ বাহিৰত আহি গ'লোঁ এতিয়া নিউ কোচবিহাৰ দেখিছে এতিয়া কোনো বাই বাই দি দে আহি আহি ধুনীয়া এটা চাহ বাগান পালোহি কি ধুনীয়া চাহ পুৰা সেউজীয়া চাহ বাগান দূৰত দূৰত চাহ বাগান এতিয়া আমি আছোঁ এতিয়া আন্ধাৰ হৈ গ'ল আমি এতিয়া বিহাৰ আহিছোঁ এতিয়া ফাইনেলি আমি পাম গৈ এতিয়া হাওৰা কলকাতা নহয় হাওৰা আমি হাওৰাত আহিম হাওৰা ষ্টেচন পাম এতিয়া আৰু নামি ভালকৈ ধুনীয়াকৈ আপোনালোকক কৈ আছোঁ দেখাই আছোঁ ফাইনেলি আমি এতিয়া নামিব লৈছোঁ এতিয়া বেক চাইড এতিয়া লৈ গৈ আছোঁ ফাইনেলি এতিয়া হাওৰা পাই গ'লোঁ ভাই কিমান কষ্ট কিমান কি ক'ব আৰু গৰম চৰমত এতিয়া পাই গ'লোঁ নামিব লৈছোঁ চাই থাকক দেখিছে সেই মাহত আহি আছে পূৰা ট্ৰেইন খালী নামি দেখিছে এতিয়া পূৰা মানুহ নামিছে পূৰা কিন্তু কেনেকুৱা লাগিছে কওক হাওৰা আহি এতিয়া দেখিছে এইটো লাষ্ট ষ্টেচন চাওক হাওৰা সেইকাৰণে ইয়াৰ পৰা নাযায় ইয়াতে ষ্টপ ট্ৰেইন ইয়াতে ষ্টপ দিয়ে আৰু লাষ্ট আৰু ষ্টেচনটো চাওক কি ধুনীয়া ষ্টেচনটো এতিয়া মেইন সময়খিনি ষ্টেচনটো ডাঙৰ ন বহুত আৰু চাওক এইটো লাষ্ট আৰু এইখিনি পৰা ট্ৰেইন নাযায় হাওৰা ষ্টেচন চাওক এখন ট্ৰেইন চাওক বুলেট ট্ৰেইনৰ নিচিনা কি ধুনীয়া দিছে এখন বুলেট ট্ৰেইনৰ নিচিনা আৰু মানুহ চাওক না মানুহ চাওক অঁ নিশ্চয় ইয়াতে এটা ব্লগাৰ পাইছে চাওক গ্ৰুপত বনাই আছে আৰু এতিয়া দেখা আমি হাওৰা ব্ৰিজ যাম আমি এতিয়া হাওৰা ব্ৰিজ যাম হাওৰা ব্ৰিজৰ নামটো দিছে চিয়ৰ অঁ চাওক হেৰি আৰু এতিয়া ঠিকনা ঘৰ পূৰা বহুত ডাঙৰ ষ্টেচনটোৰ ভিতৰত আৰু এতিয়া টেক্সি বা বাছ ন কি হয় দি যাম আপোনাৰ দেখাই এখন চাগে এখন যে গল্ফ হেৰিত যে ইউজ কৰে গাড়ীখন মানে ইয়াত চাগে বস্তু অনা নিয়ে মানুহ চনা হেৰি কৰে এতিয়া আহি ষ্টেচনৰ বাহিৰত পালোহি আৰু কি দেখিলে হাওৰা ব্ৰিজ দেখিছে চাবনে চাওক এইখন হাওৰা ব্ৰিজ সেইফালে এতিয়া যাম বাছত যাম এতিয়া আমি এতিয়া চাই থাকিব আপোনালোকে দেখাই থাকিম গাড়ীত আহি আছে কি কৰিব কওক হাওৰা ব্ৰিজ দি যাম দেখাই দিম এখন বাছতে যাম ব'লক ইয়াত দেখিছে হাওৰা ব্ৰিজ দি গৈ আছোঁ আমি এতিয়া বাছত হাওৰা ব্ৰিজ দি গৈ আছোঁ আৰু চাওক পানী পূৰা চাওক পাৰ পৰা চাওক কিমান পাৰ খাবলৈ দিছে পূৰা পাৰই পাৰ এতিয়া আমি ফাইনেলি আহি পাই গ'লোঁ কলকাতা
চাওক এতিয়া দাদাৰ ৰুমলৈ যাব লাগে আৰু গাড়ী ইমানখিনি আহি পালোঁ এইটো মেট্ৰ' বনাই আছে এতিয়াও হোৱা নাই বনোৱা চাওক কি ধুনীয়া জেগা এতিয়া বৰ্তমান টমটমত আহিছোঁ টমটমত উঠি আছোঁ এতিয়া টমটমলৈ গৈ আছোঁ ভাইটি মা আছে আৰু এইটো উপৰি মেট্ৰ' এতিয়া বৰ্তমান আহি পাই গ'লোঁ আৰু এইখন দেখিছে কি গৈ আছে ওচৰদি প্লেন গৈ আছে আৰু পালোঁহি আৰু একো বেছি একো নাই যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বেল আইকন দবাই দিব আৰু মোৰ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবই আৰু নতুন নতুন ভিডিঅ' আনিম আপোনালোকে চাই থাকিব গম পাইছে এনেকুৱা অৱস্থাতে কৈছোঁ তেওঁ ভিডিঅ' কৈছোঁ লাইক অকণ ছাপোৰ্ট কৰিব আৰু ইমানখিনি আছিলে এইটোলৈ কলকাতা আহিলোঁ সেইটোৱে তাৰপাছত বাকী ডিজাইন ভিডিঅ' আহি থাকিব নতুন চাই থাকিব আজিলৈ বাই বাই টাটা बहारों